UPPL आरो BJP राजखान्थि दोलोआ खौसेयै सावरायलायनाय हाबाफारि लादों गसाइगावआव। दिनै क'क्राझार जिल्लानि सिङाव थानाय गसाइगाव महकुमानि SS कमप्लेक्सआव मोनसे सावरायलायनाया BJP आरो UPPL दोलोनि गेजेराव जानानै थांदों। बे हाबाफारियाव बाहागो लाफैदोंमोन BJPनि दैदेनगिरि एबा मन्त्रि अशोक सिंहाल बिथाङा, आरोबाव BTRनि गाहाय मावफुं सोद्रोमा बिथां प्रमद बर'आ। आरोबाव बे हाबाफारियाव बाहागो लाबावदोंमोन फारियै लरेन्स इस्लारि MLA, रेवरेवा नार्जिहारि EMBTC, सजल सिंह EMBTC, जिरन बसुमतारी, आफादगिरि गसाइगाव जिल्ला UPPL आरो गोबां दैदेनगिरिजों लोगोसे मावथि सोद्रोमाफोरा। BJPआनो आसामाव गिबिसिन 1 लाख साख्रि होनो बिथांखि लाग्रा दोलो। मन्त्रि अशोक सिंहाल बिथाङा खौरांगिरिजों मोगा-मोगि लानायाव बुंदों। आरो BTRनिफ्राय गामि सोनाय आरो बख'नाय खामानिया जोबबानो गसाइगावखौ जिल्ला फोसावनायनि खोथाखौ BTRनि गाहाय मावफुं सोद्रोमा बिथां प्रमद बर'आ खौराङाव फोसावदों। মানে অহা উপনিৰ্বাচনক লৈ পেলাই আমাৰ UPPL BJP আৰু ইয়াত AGPৰো নেতৃত্ব আছিলে। আমি একেলগে আলোচনা কৰিছোঁ আৰু একেলগে আমি আগবাঢ়ি যাম আৰু এই সপ্তাহৰ পৰাই আমাৰ কাম কাজবিলাক আৰম্ভ হ'ব। বাকী যিটো কথা পাতিব লাগে সেইটো চলি থাকিব, কিন্তু অতি শীঘ্ৰে আমাৰ কাৰ্যকৰ্তাবিলাক বুথ কমিটিত যাব, প্ৰাইমাৰী কমিটিত যাব আৰু কাম কাজবিলাক আৰম্ভ কৰিব। এটা প্ৰশ্ন 2019 চনত যিসকলে টেট উত্তীৰ্ণ হৈছিল ইয়াৰ কাৰণে আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ টেট এইটো দিয়াৰ কাৰণে, কিন্তু সেইখিনি সময়ত যিটো আছে আপোনাৰ এই যিটো CTET সকলে হাইকোৰ্ট কৰি দিলে আৰু সেই হাইকোৰ্টৰ বিনিময় কাৰণে আজি স্তব্ধ হৈ আছে। আমি সেইটো ব্যৱস্থা কৰি আছোঁ কি এইটো কেনেকৈ মানে কি কৰিব পৰা যায়, আৰু আমাৰ ইণ্টেনশ্যনটো হৈছে অতি শীঘ্ৰে আমাৰ এপইণ্টমেণ্ট দিব লাগে, কাৰণ আমাৰ তাত বহুত ভেকেণ্ট পোষ্ট আছে আৰু সেইকাৰণে আজি মাষ্টৰ নোহোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰী বহুত বঞ্চিত হৈ আছে। সেইকাৰণে অতি শীঘ্ৰে সেইটো কি প্ৰক্ৰিয়া কৰিব পাৰে সেইটো আমি চাই আছোঁ। আৰু মই অনুৰোধ কৰিছোঁ যে এনেকুৱা শিক্ষাৰ যিটো সমস্যা এইবিলাক ওলাই বেছি কোৰ্টত যোৱাটো ভাল নহয়, কাৰণ যিবিলাক ইলিজিবল তেখেতসকলক এপইণ্টমেণ্ট দিয়া হ'ব তাত কোনো অসুবিধা নাই। 6.3 লৈ আলোচনা কৰি থকা হৈছে। অতি শীঘ্ৰে মানে হয়তো অসম চৰকাৰ আৰু আমাৰ বড়োলেণ্ড চৰকাৰৰ লগত এটা মিটিং হৈ আছে। সেই মিটিঙৰ পিছতে সিদ্ধান্ত হ'ব কিমান দিনৰ ভিতৰত মানে 6.3টো ইমপ্লিমেণ্ট কৰা হ'ব আৰু ভেঞ্চাৰ স্কুলখিনি প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। গোসাইগাঁওবাসী ৰাইজে এটা বস্তু জানিব বিচাৰিছে যে ইতিমধ্যে এটা জিলা ঘোষণা হ'ল। আমাৰ একৰ্ডত লিপিবদ্ধ আছে গোসাইগাঁও জিলা হোৱাৰ কাৰণে। এতিয়া গাঁও অন্তৰ্ভুক্তিকৰণ, গাঁও কৰ্তন বিভিন্ন প্ৰক্ৰিয়া শেষ হৈ যোৱাৰ পিছত আমাৰ যিটো ডিষ্ট্ৰিক্ট ডিলিমিটেশ্যন হ'ব, এই ডিষ্ট্ৰিক্ট ডিলিমিটেশ্যন হোৱাত মই আশা কৰিছোঁ যে গোসাইগাঁও জিলা হ'ব লাগে বুলি পেলাই। কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী হিচাপে যোৱাকালি কোকৰাঝাৰ জিলাত যিমান উন্নয়নমূলক আঁচনি চলি আছে তাৰ ওপৰত আলোচনা হ'ল। তাৰ পিছত নতুন প্ৰস্তাৱ বহুতখিনি আছিলে, ক'ৰবাত মানে কাম আগবাঢ়া নাছিল। এই প্ৰস্তাৱবিলাকৰ ওপৰত সমীক্ষা কৰা হ'ল আৰু আগবঢ়োৱাৰ কাৰণে ব্যৱস্থা কৰা হ'ল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই BTR অঞ্চল BTC অঞ্চলক এক নতুন পৰিকল্পনাৰে আগবঢ়াই ল'ব বিচাৰি আছে। ইয়াত থকা প্ৰত্যেকজন মানুহক তেখেতে উন্নয়নৰ পথত কেনেকৈ আগবঢ়াই ল'ব পাৰি তাৰ পৰিকল্পনা কৰি আমাক ইয়ালৈ আগবঢ়াই দিলে। আৰু আমি আহি গোটেই যোৱাকালি যিটো মিটিং হ'ল, আজি গ্ৰাউণ্ডত আহিলোঁ। আজি এডিশ্যনেল চিফ ছেক্ৰেটাৰী ব্লক অফিচ ভিজিট কৰিলে, চাৰ্কিল অফিচ ভিজিট কৰিলে। আকৌ এতিয়া মই যাই চাৰ্কিট হাউচত বহি আছোঁ আৰু বহি আৰু কি কৰা যায়, কেনেকৈ কি ভাল হয় তাৰ ওপৰত বিবেচনা হ'ব। আৰু আজি 1 ঘণ্টাৰ সভা আছিলে UPPL দল, BJP দল, AGP দলৰ প্ৰমুখ কাৰ্যকৰ্তাৰ লগত আমি বৈঠকত মিলিত। এই সিদ্ধান্তটোতো দলৰ সভাপতিয়েহে লয়, অভিভাৱক মন্ত্ৰীৰ দায়িত্ব নহয় এইটো। আৰু ছাৰ এটা কথা, কিছুদিন ধৰি এই শৃংখল চালিহা আৰু বাঙালী সংগঠনৰ লগত যিটো মানে কাজিয়া চলি আছে দাদা, আপুনি বাৰ যদি শৃংখল চলিয়াৰ নাম লৈ থাকে মানুহে তাক বেছি চিনি পোৱা হ'ব। এইবিলাক মানুহক টিভিত দেখুৱাব নালাগে, তেতিয়া গুৰুত্বটোৱে নাথাকিব। এইবিলাক মানুহ টিভিত আহিবৰ কাৰণে এইবিলাক কৰি থাকে। বাঙালীসকলে অলপ চেণ্টিমেণ্ট হৈছে। এইটো চেণ্টিমেণ্ট কোনো মানে মানুহে চেণ্টিমেণ্ট হ'ব নালাগে। এইবিলাক মানুহ কিবা আছে নেকি, কি কথা কয় কি নকয় নিজে গম নাপায়। সেইকাৰণে এইবিলাক কথাত বেছি গুৰুত্ব দিব নালাগে। আৰে 1 লাখ মানুহক নিযুক্তি দি আছে চৰকাৰে। মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত
ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম হৈ আছে যে দুটা মানে ডাঙৰ এটা দিছিলে প্ৰতিশ্ৰুতি দিছিলে যে 1 লাখ নিবনুৱা ল'ৰা ছোৱালীক আমি সংস্থাপন দিম আৰু মন্ত্ৰী সভা পাতিয়ে প্ৰথম কেবিনেটত প্ৰথম সিদ্ধান্ত ল'লে যে 1 লাখ নিবনুৱাক চাকৰি দিয়াৰ কাৰণে কমিটি কৰি দিলে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল দ্বিতীয়তেও 12,000 কোটি টকাৰ মাইক্ৰ' ফাইনেন্স লোন তাৰ কাৰণে মোক দায়িত্ব দিলে এইটোও কাম হৈ গ'ল তেনেকুৱা চৰকাৰ ক'ৰবাত দেখিছিল নেকি কল্পনাত আছিল নেকি যে ঘোষণা কৰিব ইফালে কাম হৈ যাব ধন্যবাদ হাগ্ৰামা মহিলাৰী আৰু BPF দলৰ লগত বৰ্তমান BJP UPPL AGP দলৰ কোনো মিত্ৰতা নাই আৰু তেখেতে ইলেকশ্যন খেলিব নে নেখেলিব এইটো তেখেতৰ দলৰ সিদ্ধান্ত তাত মোৰ ক'ব লগা কি আছে কিন্তু এটা ভাল খবৰ আপোনালোকক দি দিওঁ মানে গোসাইগাঁওবাসী ৰাইজক যে আজি প্ৰস্তাৱ আহিলে পাৰ্টিত মানে কাৰ্যকৰ্তাসকলৰ লগত বিশিষ্ট ৰাইজৰ লগত কথা পাতি যে গোসাইগাঁওক মডেল টাউন বনাব লাগে আৰু আজি মই ঘোষণা কৰিলোঁ যে অহা 3 বছৰৰ ভিতৰত গোসাইগাঁওক মডেল টাউন হিচাপে আমি কৰিম জিলা হিচাপে ঘোষণা হ'ব নেকি ছাৰ